নমস্কাৰ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্যনটো হৈছে অসমত কোন তাৰিখে মেডাম মেফি পালন কৰা হয় ইয়াত বিকল্প দি আছে 17 অক্টোবৰ 31 জানুৱাৰী 22 এপ্ৰিল আৰু 14 জানুৱাৰী শুদ্ধটো হৈছে 31 জানুৱাৰী কোন তাৰিখে ৰাভা দিৱস পালন কৰা হয় 20 অক্টোবৰ 11 জুলাই 27 ছেপ্টেম্বৰ আৰু 20 জুন শুদ্ধটো হৈছে 20 জুন তাৰিখে नेशनल साइंस डे বা রাষ্ট্রীয় বিজ্ঞান দিবস কোন তারিখে পালন করা হয় ইয়াত বিকল্প দিয়েছে 22 জুন 11 জুলাই 28 ফেব্রুয়ারি 28 এপ্রিল শুদ্ধটো হৈছে 28 ফেব্রুয়ারি ক্রীড়া দিবস কোন তারিখে পালন করা হয় 29 আগস্ট 2 জুন 19 সেপ্টেম্বর 7 এপ্রিল শুদ্ধটো হৈছে 29 আগস্ট বা 29 আগস্ট অসমত কোন তারিখে শিল্পী দিবস পালন করা হয় ইয়াত বিকল্প দিয়েছে 22 মার্চ 21 মে 17 জানুৱাৰী আৰু 21 জুলাই আমি নিশ্চয় জানো 17 জানুৱাৰী দিনটো শিল্পী দিৱস হিচাপে পালন কৰা হয় কোন তাৰিখে অসম দিৱস পালন কৰা হয় বা চুকাফা দিৱস অৰ আসাম দিৱস যদি অসম দিৱস বুলি কোৱা হয় চুকাফা দিৱস বুলি কোৱা হয় ইয়াত বিকল্প দিয়েছে 11 জুলাই 24 অক্টোবৰ 2 ডিচেম্বৰ আৰু 14 ফেব্ৰুৱাৰী শুদ্ধ উত্তৰ হৈছে 2 ডিচেম্বৰ কোন তাৰিখে লাচিত দিৱস পালন কৰা হয় লাচিত দিৱস 24 নৱেম্বৰ 24 নৱেম্বৰ 17 জানুৱাৰী 24 এপ্ৰিল 10 ডিচেম্বৰ শুদ্ধ উত্তৰটো হৈছে 24 নৱেম্বৰ দ্বিতীয় প্ৰশ্ন কোন তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় ইয়াত বিকল্প দিছে 3 ছেপ্টেম্বৰ 15 আগষ্ট 7 এপ্ৰিল আৰু 31 জানুৱাৰী শুদ্ধ উত্তৰ হ'ব 3 ছেপ্টেম্বৰ পৰৱৰ্তী প্ৰশ্ন কোন তাৰিখত অসম আৰক্ষী দিৱস আসাম পুলিচ ডে পালন কৰা হয় 1 আগষ্ট 1 অক্টোবৰ 1 ডিচেম্বৰ 1 ফেব্ৰুৱাৰী শুদ্ধ উত্তৰ হৈছে 1 অক্টোবৰ এই ভাৰতত কোন তাৰিখে শিশু দিৱস পালন কৰা হয় এয়াও নিশ্চয় সকলোৱে জানে হৈছে 14 নৱেম্বৰ ভাৰতত কোন তাৰিখে শিক্ষক দিৱস বা টিচাৰ্ছ ডে পালন কৰা হয় 26 জানুৱাৰী 25 ডিচেম্বৰ 5 ছেপ্টেম্বৰ আৰু 11 জুলাই আমি নিশ্চয় সকলোৱে জানো 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় ভাৰতত কোন তাৰিখে গান্ধী জয়ন্তী পালন কৰা হয় আমি নিশ্চয় সকলোৱে জানো এইটো হৈছে 2 অক্টোবৰ তাৰিখে কোন তাৰিখে ভাৰতবৰ্ষত গণৰাজ্য দিৱস বা ৰিপাব্লিক ডে পালন কৰা হয় আমি জানো 26 অফ জানুৱাৰী 26 জানুৱাৰী তাৰিখে ভাৰতত গণৰাজ্য বা গণ ৰিপাব্লিক ডে পালন কৰা হয় কোন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় বহুত দৰকাৰী প্ৰশ্ন ইণ্টাৰনেশ্যনেল য়োগা ডে ইয়াৰ শুদ্ধ উত্তৰ আমি নিশ্চয় জানো 21 জুন বিশ্ব পৰিৱেশ দিৱস এইটো বহুত দৰকাৰী প্ৰশ্ন ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে কোন তাৰিখে পালন কৰা হয় 5 জুলাই 5 অক্টোবৰ 5 ডিচেম্বৰ আৰু 5 জুন শুদ্ধ উত্তৰ হ'ব জুন মাহৰ 5 তাৰিখে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয় কোন তাৰিখে ভাৰতবৰ্ষত স্বাধীনতা দিৱস পালন কৰা হয় 27 জানুৱাৰী 2 অক্টোবৰ 15 আগষ্ট 3 জানুৱাৰী 17 আগষ্ট কোন তাৰিখে বিশ্ব ৰেড ক্ৰছ দিৱস পালন কৰা হয় এইটো যোৱা বছৰ আসাম ডেইলি ক্ৰিকেটৰ পৰীক্ষা দিয়া আছিল ইয়াত চাওক 20 মাৰ্চ 22 জানুৱাৰী 8 জুলাই 8 মে মাহৰ 8 তাৰিখে বিশ্ব ৰেড ক্ৰছ দিৱস পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয় বা ইণ্টাৰনেশ্যনেল লেবাৰ ডে বা আপোনাক এইটো মে ডে বুলি কোৱা হয় সেয়া হৈছে মে মাহৰ 1 তাৰিখ অসমত কোন তাৰিখে গড় দিৱস ৰাইনো ডে পালন কৰা হয় 22 ছেপ্টেম্বৰ 15 মাৰ্চ 21 জুন আৰু 5 ছেপ্টেম্বৰ শুদ্ধ উত্তৰ হৈছে 22 ছেপ্টেম্বৰ দিনটো অসমত গড় দিৱস বা ৰাইনো ডে হিচাপে পালন কৰা হয় অসমত কোন তাৰিখে শ্বহীদ দিৱস পালন কৰা হয় মাৰ্টিয়াৰ ডে ইয়াৰ বিকল্প 10 ডিচেম্বৰ 16 মাৰ্চ 5 জুন 14 অক্টোবৰ শুদ্ধ উত্তৰ হৈছে 10 ডিচেম্বৰ ৰাষ্ট্ৰীয় একতা দিৱস বা নেশ্যনেল ইউনিটি ডে কোন তাৰিখে পালন কৰা হয় ইয়াৰ বিকল্প হৈছে 1 ডিচেম্বৰ 21 এপ্ৰিল 11 জুলাই 31 অক্টোবৰ শুদ্ধ উত্তৰ হৈছে 31 অক্টোবৰ